নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু বিজ্ঞানৰ সহায় কৰিবলৈ মই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ তোমালোকৰ বাবে। বিজ্ঞানৰ এক্সামত ইয়াৰ পৰা তোমালোকে নিশ্চয় প্ৰশ্ন দেখিবলৈ পাবা। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ যদি তুমি পাই থাকিব বিচাৰা। আৰু এতিয়া বেছি দেৰি নকৰোঁ, কাৰণ বেছি সময় নাই পৰীক্ষাৰ বাবে। কুৱেশ্যনখিনি চাই লওঁ, কুৱেশ্যনখিনি তোমালোকে চাই যাবা আৰু স্ক্ৰীনশ্বট মাৰিলে স্ক্ৰীনশ্বট মাৰিবা, নহ'লে লিখি ল'বা। আৰু কুৱেশ্যনৰ আনচাৰখিনি তোমালোকৰ লগত আছে যদি তেতিয়াহ'লে সেইখিনিৰ পৰা তোমালোকে পঢ়িবা। কিন্তু কুৱেশ্যনকেইটা হ'ল মেইন গুৰুত্বপূৰ্ণ। ইয়াত প্ৰথম প্ৰশ্নটো কি আছে চোৱা, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 2025 চনৰ বাবে এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে। যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। তাৰপিছত ইয়াৰ উদাহৰণ দিব লাগে। উদাহৰণ হিচাপে এই দুটা দি দিবা তোমালোকে, H2+Cl2, তাৰপিছত কাৰ্চিন 2HCl 2H2 + O2, কাৰ্চিন দিবা, তাৰপিছত 2H2O, এইকেইটা তোমালোকে উদাহৰণত দিবা। তাৰপিছত ভৰৰ নিত্যতা বিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়, সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ, বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সমান হ'ব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে। গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ 2 মাৰ্ক বা 3 মাৰ্কৰ বাবে আহিব পাৰে। সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু দুটা উদাহৰণ দিয়া বুলি 3 মাৰ্কৰ বাবে আহিব পাৰে প্ৰশ্নটো। গতিকে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকে পঢ়ি যাবা। তাৰপিছত লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। লুৰ কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে কপাৰ ছালফেট দ্ৰৱত লুৰ গজাল এটা ডুবাই দিলে লুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে, ফলত কপাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু কপাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ সেতা হৈ পৰে আৰু লুৰ গজাল তাম বৰণৰ হয়। এইটো আহিব পাৰে 2 মাৰ্কৰ বাবে। তাৰপিছত নেক্সট কুৱেশ্যন আছে, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। মই ইয়াৰ আগৰ ভিডিঅ'টোত ইয়াৰ দুটা পাৰ্থক্য দি দিছিলোঁ আৰু ইয়াৰ উদাহৰণ দিয়া হিচাপে আহিব পাৰে। সেইবাবে লিখিবা তোমালোকে, যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে। আৰু উদাহৰণস্বৰূপে মিথেন বায়ুত উপস্থিতি জ্বলি CO2 আৰু H2O উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে, সেইবাবে ইয়াক তাপবৰ্জী, মানে যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় তাক তাপবৰ্জী, আৰু য'ত তাপ দৰকাৰ হয় তাক তাপগ্ৰাহী বোলে। মানে যিবোৰ বিক্ৰিয়া তাপ দিলেহে বিক্ৰিয়া সংঘটিত হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে। আৰু প্ৰথমটোৰ উদাহৰণ হিচাপে এইটো দিবা, CH4G+2O2G, তাৰপিছত কাৰ্চিন দি CO2 + 2H2O + তাপ শক্তি, এইটো দিবা তোমালোকে। আৰু উদাহৰণস্বৰূপে তলৰটোৰ বাবে তাপগ্ৰাহীটোৰ বাবে উদাহৰণ তলত দিয়া আছে চোৱা, এইটো দিবা। তাৰপিছতে নেক্সট কুৱেশ্যন আছে, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছা, যদি প্ৰশ্নকেইটা গুৰুত্বপূৰ্ণ বুলি ভাবা তোমালোকে, যদি এটা ভাল মাৰ্কছ আনিম বুলি ভাবা পৰীক্ষাত, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াত আনচাৰটো কি হ'ব? ধাতুবোৰে এচিডৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰজেন গেছ উৎপন্ন কৰে, যেনে JnS+2HCl(AQ), JnCl2AQ + H2G। এনেধৰণে তোমালোকে এটা উদাহৰণ দিবা। আৰু যদি 1 মাৰ্কৰ কাৰণে আহে তেতিয়া উদাহৰণ নিদিলেও হ'ব। আৰু পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিয়? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিয়? পাতিত পানী হ'ল বিশুদ্ধ খোৱা পানী, ই আয়নৰ গঠন নকৰে। কিন্তু বৰষুণৰ পানীত এচিড আৰু নানা ধৰণৰ অশুদ্ধি থাকে যি আয়ন মুক্ত কৰে, আৰু এই আয়নে বিদ্যুৎ পৰিবাহী সূত্ৰাং আয়ন মুক্ত নকৰাৰ কাৰণে পাতিত পানীত বিদ্যুৎ প্ৰবাহিত নকৰে, কিন্তু বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। তাৰপিছতে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডা দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। প্ৰশমন বিক্ৰিয়া কি? যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰ থাকে আৰু পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে তাকে প্ৰশমন বিক্ৰিয়া বোলে। উদাহৰণ হিচাপে NaOH(AQ + HCl(AQ), এই উদাহৰণকেইটা তোমালোকে চাই ল'বা। তাৰপিছত বেকিং ছ'ডা দুটা ব্যৱহাৰ কি আছে? বেকাৰীত ব্যৱহাৰ কৰা হয় বেকিং ছ'ডা, আৰু ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। কাপোৰ ধোৱা ছ'ডা ক'ত ব্যৱহাৰ কৰা হয়? গ্লাছ, চাবোন আৰু কাগজ তৈয়াৰীৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰপিছতে পানীয় স্থায়ী খৰতা আঁতৰোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। এই দুটা ব্যৱহাৰ আহিব পাৰে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এবাৰ আহিব চাবা তোমালোকে পৰীক্ষাত। তাৰপিছত নেক্সট আছে, ধাতুৰ কোন দুটা গুণৰ বাবে আমি সিহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ? ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা গুণৰ বাবে সিহঁতক আমি প্ৰয়োজন অনুসৰি আকাৰ আকৃতি দিব পাৰোঁ। লঘু হাইড্ৰক্লৰিক এচিডত HCl এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণে লঘু H2SO লগত কৰা বিক্ৰিয়াটো সমীকৰণ লিখা। যেতিয়া এটা সক্ৰিয় ধাতু লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন হয়। আইৰণ আৰু পনীয়া ছালফিউৰিক এচিডৰ বিক্ৰিয়াৰ ফলত ফেৰাছ ছালফেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়।
তাৰপিছতে ইয়াৰ এটা উদাহৰণ হিচাপে এইটো দি দিবা। তাৰপিছত নেক্সট কুৱেশ্যন আছে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় আৰু ইয়াৰ উত্তৰ আছে তোমালোকে চাই দিবা FeJn NiSN আদি অক্সাইডবোৰ অকল তাপ দিলে বিজাৰিত নহয়, ইয়াক বিজাৰিত কৰিবৰ কাৰণে এটা বিজাৰক আৱশ্যক। সাধাৰণতে কাৰণ বিজাৰক হিচাপে ব্যৱহাৰ কৰা হয় ধাতুবোৰ অক্সাইডৰ কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে ধাতুটো পোৱা যায়। আৰু উদাহৰণ হিচাপে তলত দি দিবা JnO+C = Jn+CO, তাৰপিছত CuO+C Cu+CO। এইকেইটা তোমালোকে আনচাৰত দিবা। তাৰপিছতে আৰু অকণমান আছে তললৈ চোৱা কাৰ্বন অবিহনে এটি সক্ৰিয় ধাতুবোৰ যেনে ছডিয়াম, কেলছিয়াম, এলুমিনিয়াম আদি বিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰি ধাতু নিষ্কাশন কৰা হয়। এই অতি সক্ৰিয় কম সক্ৰিয় ধাতুৰ স্থানান্তৰ কৰিব পাৰে। আৰু উদাহৰণ হিচাপে ইয়াত চোৱা দুটা উদাহৰণ দিয়া আছে, এই উদাহৰণকেইটা তোমালোকে দিব পাৰা। তাৰপিছত পাৰমাণৱিক ব্যাসাৰ্ধ বুলিলে কি বুজা? পাৰমাণৱিক ব্যাসাৰ্ধ ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। পৰ্যাবৃত্ত তালিকাৰ 1 নং বৰ্গৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ কেনেধৰণে পৰিৱৰ্তন হয় আলোচনা কৰা। সহযোজী বান্ধনীৰে যোজিত হৈ থকা দুটা পৰমাণুৰ আন্তঃ নিউক্লিয় দূৰত্বত আধাৰকে পাৰমাণৱিক ব্যাসাৰ্ধ বোলা হয়। যদি পৰমাণু দুটা ভিন্ন মৌলৰ হয় আৰু তাৰে এটা পৰমাণু ব্যাসাৰ্ধ জনা থাকে তেনেহ'লে বাকীটোৰ ব্যাসাৰ্ধ হিচাপ কৰি উলিয়াব পাৰি। বৰ্গ এটাত পৰমাণু ক্ৰমাংক বঢ়া মানে নতুন খোল একোটা যোগ হোৱা। সেই পৰমাণু অংক বাঢ়ি যোৱাৰ লগে লগে অন্যান্য বৰ্গৰ মৌলৰ দৰে 1 নং বৰ্গৰ মৌলবোৰৰো পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায়। তোমালোকে চাবা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ বা 3 মাৰ্কৰ বাবে আহিব পাৰে। তাৰপিছত মানৱ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় লিখা। শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত হাঁওফাঁওৰ বায়ুকোষ আৰু তেজৰ মাজত গেছৰ বিনিময় ঘটে। বায়ুকোষৰ বেৰবোৰ আচ্ছাদকীয় কলাৰে নিৰ্মিত পাতল আৱৰণৰ দ্বাৰা গঠিত। ৰক্ত কেশিকাৰ জালিকাৰে গেছৰ অণুবোৰ সহজে গতি কৰিব পাৰে। যিহেতু জালিখন অতিশয় পাতল, বায়ুকোষৰ চাৰিওফালে থকা কৈশিক নলীৰ আৱৰণ বায়ুমোনাৰ আৱৰণৰ সৈতে সংলগ্ন হৈ থাকে। বায়ুকোষীয় আৱৰণ আৰু কেশিকাৰ আৱৰণক একেলগে শ্বাস আৱৰণ বুলি জনা যায়। বায়ুকোষ আৰু তেজৰ মাজৰ এই শ্বাস আৱৰণেৰে গেছৰ বিনিময় ঘটে। বায়ুকোষৰ পৰা কেশিকাৰ তেজলৈ অক্সিজেনৰ ব্যাপন ঘটে আৰু চাপৰ পাৰ্থক্যৰ বাবে ৰক্ত কেশিকাৰ পৰা বায়ুকোষলৈ কাৰ্বন ডাই অক্সাইড ওলাই আহে। আৰু ইয়াত চিত্ৰৰ সহায়ত বুজোৱা আছে, তোমালোকে যদি চিত্ৰ আঁকিব বিচাৰা আঁকিব পাৰা। তাৰপিছতে বায়ুকোষত অক্সিজেনৰ অধিক গাঢ়তাৰ বাবে কেশিকা তেজলৈ ইয়াৰ ব্যাপন ঘটে। একেটা কাৰণতে কোষ বা কলাসমূহলৈ ইয়াৰ ব্যাপন ঘটে। আকৌ কলাত কাৰ্বন ডাই অক্সাইডৰ অধিক গাঢ়তা আৰু তেজৰ ইয়াৰ গাঢ়তা কম হোৱাৰ বাবে ই ক্ৰমে তেজ আৰু বায়ুকোষলৈ ব্যাপিত হয়। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে এইটো, তোমালোকে চাই যাবা। জাইলেম আৰু ফ্ল'ৱেমৰ মাজেৰে পৰিবাহিত পদাৰ্থৰ মাজৰ পাৰ্থক্য কি কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। জাইলেম এবিধ জটিল কলা। ইয়াৰ প্ৰধান মৃত আৰু সজীৱ কোষৰ দ্বাৰা গঠিত। ইয়াৰ মাজেৰে সিপাৰে শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদ দেহৰ পাত আৰু অন্যান্য অংগলৈ পৰিবাহিত হয়। আনহাতে ফ্ল'ৱেম কলাৰ মাজেৰে পাতত প্ৰস্তুত হোৱা জৈৱ আহাৰ উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। ফ্ল'ৱেমৰ মুখ্য কাম হ'ল পাতত উৎপন্ন হোৱা শ্বেতসাৰ জাতীয় খাদ্য উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰা। তাৰপিছত 1 মাৰ্কৰ বাবে এটা কুৱেশ্যন হ'ব পাৰে প্লাষ্টিড কি? এই বৃহৎ আকৃতিৰ কোষ পৰকীয় অংগাণুবোৰ কেৱল উদ্ভিদ কোষত থাকে। ইহঁতে খাদ্য সংশ্লেষণৰ বাবে সৌৰ শক্তি আবদ্ধ কৰিবলৈ সক্ষম। ৰঞ্জক বিশিষ্ট প্লাষ্টিডক ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হয় আৰু ৰঞ্জকবিহীন প্লাষ্টিডক লিউকোপ্লাষ্ট বোলা হয়। তাৰপিছতে ইম্পৰ্টেণ্ট আছে জীৱাশ্মসমূহ কি? বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়? ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সোমাই থকা জীৱদেহ বা এই জীৱবোৰৰ অংগ বিশেষ নাইবা জীৱবোৰে এৰি যোৱা সাঁচক জীৱাশ্ম বুলি কোৱা হয়, মানে জীৱৰ অংশ। গেদীয় শিলাস্তৰৰ মাজে মাজে প্ৰাণী আৰু উদ্ভিদৰ অৱশিষ্ট অংশক জীৱাশ্ম হিচাপে পোৱা যায়। বিভিন্ন যুগত গঠিত হোৱা শিলাস্তৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহে প্ৰমাণ কৰি দিয়ে যে কিদৰে বিভিন্ন যুগত সৰল জীৱৰ পৰা জটিল জীৱৰ বিকাশ হৈছে। আৰু এইখিনি মই দীঘলীয়াকৈ পঢ়ি নাথাকোঁ, তোমালোকে স্ক্ৰীনশ্বট কৰা নহ'লে লিখি লোৱা। প্ৰশ্নৰ উত্তৰটো দীঘল আছে, তোমালোকৰ 4 মাৰ্কৰ বাবে এই প্ৰশ্নটো আহিব পাৰে। তাৰপিছতে নেক্সট আছে কুৱেশ্যন ছেমি ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বৰ প্ৰতিবিম্ব গঠন কৰে। লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মি চিত্ৰ অংকন কৰা। এনেধৰণে তোমালোকে আনচাৰটো কৰিব লাগিব, চাই লোৱা। আৰু ৰশ্মি চিত্ৰটো কেনেকৈ আঁকিব লাগিব সেইটো ভালকৈ চাই লোৱা। আৰু শেষত তোমালোকে এটা ক'ব লাগিব প্ৰতিবিম্ব লেন্সৰ একে পাৰ্শ্বত 30 চেণ্টিমিটাৰ আঁতৰত অৱস্থিত। এই কথাটো তোমালোকে ক'ব লাগিব, কাৰণ ইয়াত প্ৰশ্নটোত সুধিছে কিমান দূৰত আছে সেইটো সুধিছে, এইটো ক'ব লাগিব। তাৰপিছতে নেক্সট ইম্পৰ্টেণ্ট আছে 2 ওহম, 3 ওহম আৰু 6 ওহমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওহম আৰু 1 ওহম পোৱা যাব। ইয়াৰ আনচাৰটো কেনেকৈ কৰিবা ইয়াত দিয়া আছে চোৱা, তোমালোকে এনেধৰণে আনচাৰটো কৰিবা। তাৰপিছতে 4 ওহম, 8 ওহম, 12 ওহম আৰু 24 ওহম ৰোধৰ 4টা কুণ্ডলী লগাই
পাব পাৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মুঠ ৰোধ কিমান হ'ব? ইয়াত R4 + 8 + 12 + 24 48 ওহম আৰু ইয়াক আনচাৰটো বাকী তলফালে চোৱা সৰ্বনিম্ন হ'লে সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। তাৰপিছতে পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ বায়ু হ্ৰাস কৰিবৰ বাবে তুমি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা? এইটো আনচাৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়ি যাবা। ইন্ধনক কেইটা শ্ৰেণীত ভগাব পাৰি? প্ৰত্যেকটোৰ দুটাকৈ উদাহৰণ দিয়া। ইন্ধনক আমি 3টা শ্ৰেণীত ভগাব পাৰোঁ, কঠিন ইন্ধন, তৰল ইন্ধন, তাৰপিছত গেছীয় ইন্ধন। উদাহৰণ দুটাকে দি যাব লাগিব। জীৱৰ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। এই দুটা লিখিবা। জীৱ অনিম্নীকৰণ বস্তুবোৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ক্ষয়প্ৰাপ্ত নহয় আৰু পৰিৱেশ তন্ত্ৰত জমা হৈ পৰিৱেশ প্ৰদূষিত কৰে। ইয়াৰ ফলত বহু জীৱ জন্তু মৃত্যুমুখত পৰে। এই বস্তুবোৰ জমা হৈ পানী আৰু মাটি প্ৰদূষিত কৰে, যেনে কীটনাশক দ্ৰব্য, প্লাষ্টিক আদি। ইয়াত স্পেলিংটো জনা স্পেলিংটো অলপ মিছ হৈছে, জমা হ'ব লাগে আচলতে, এইটো জনা হৈছে, তোমালোকে চাই ল'বা। তাৰপিছতে পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা। পেলনীয়া পদাৰ্থসমূহ সমস্যা দূৰ কৰাৰ বাবে প্ৰয়োগ কৰা দুটা পদ্ধতি হ'ল পেলনীয়া পদাৰ্থবোৰ পেলোৱাৰ পূৰ্বে পদাৰ্থবোৰৰ পৰা জীৱ ক্ষয়িষ্ণু আৰু জীৱ অক্ষয়িষ্ণু বস্তুবোৰ পৃথক কৰিব লাগিব। তাৰপিছত যিবোৰ পদাৰ্থ পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ পদাৰ্থ পৃথক কৰিব লাগে, যেনে কাগজ, কাঁচ, ধাতু আৰু ৰাবাৰ আদি। তাৰপিছত নেক্সট আছে পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমাৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা? এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট হিচাপে চাই যাবা। আৰু ইম্পৰ্টেণ্ট চিত্ৰ হিচাপে এইবাৰ মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰটো আহিব পাৰে। তোমালোকে চিত্ৰটো আঁকিবলৈ যত্ন কৰিবা আৰু ঘৰত প্ৰেক্টিছ কৰি যাবা। এই চিত্ৰটো এইবাৰ অহাৰ বহুতখিনি চান্স আছে। আৰু এইকেইটা আছিল আজিৰ ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে। অহাকালি যি পৰীক্ষা আছে আৰু সেই পৰীক্ষাৰ বাবে তোমালোকে এই প্ৰশ্ন এটাও স্কিপ নকৰিবা। এতিয়া ভিডিঅ'টো সোনকালে তোমালোকে চালা আৰু তোমালোকে যিখিনি প্ৰশ্ন এতিয়া দেখিলা এই প্ৰশ্নখিনি সোনকালে প্ৰেক্টিছ কৰা। এই প্ৰশ্নখিনিৰ পৰা তোমালোকে যিকোনো এটা নহয় দুটা প্ৰশ্ন পৰীক্ষাত দেখিবলৈ পাবা। গতিকে প্ৰশ্নখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰা আৰু অহাকালি যিহেতু পৰীক্ষা আছে সেইবাবে পৰীক্ষাৰ বাবে এই প্ৰশ্নখিনি খুব গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।